এজনে যদি ঢোল বজাইছে আনজনে আকৌ কঁকাল ভাঙি নাচিছে। বাকী সকলৰ কথাটো বাদেই দিয়ক, তেওঁলোকৰ ঢোলৰ চেৱত আমাৰেই মন মোহিছে। পিছে আজি মহাবিদ্যালয়ত বিহু নাচৰ পৰা আৰম্ভ কৰি পিঠা পনাৰ বিপণীলৈকে সকলোখিনি দেখা গৈছে। বাকী আমাৰ ধুনীয়া ধুনীয়া মেমসকলৰ কথাটো আৰু ক'বই নালাগে। এতিয়া অকণমান নিজক নেদেখুৱালে হ'ব জানো? আজি মই পিন্ধা জুৱেলাৰীটোৰ লিংক লাগিলে লিংক বুলি এটা কমেণ্ট কৰি দিব। প্ৰথমেই আজি আমাৰ মুকলি মঞ্চত শিক্ষাগুৰুসকলৰ হুঁচৰিৰে আৰম্ভ কৰিলে। ইমান ধুনীয়াকৈ আৰু মতাৰ পাছত মেমসকল নাহি পাৰেনে? মেমহঁতৰ বিহু নাচত 18 বছৰীয়া গাভৰুৱেও পাত্তা নাপাব নে কি কয়? আমাৰ যে আনন্দৰ সীমা নাই, কাৰণ হেঁপাহৰ বিহুটি আজি আমাৰ মহাবিদ্যালয়ত। এতিয়া ষ্টাৰ্ট হ'ল জেং বিহু আৰু এটাই দল ওলাইছে, তাকো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা। গৰ্ব কেলৈ নকৰিম? যদিও মই বিহু নচাত একেবাৰে মিছা, কিন্তু সকলোৱে নচা দেখি ময়ো এপাক নাচিয়ে দিলো। এয়া জোনবাই বিহু দল, কলেজৰ পৰা দলটিক নিমন্ত্ৰণ কৰি আনিছিলে। স্কুলৰ দিনৰ পৰা এতিয়ালৈকে এই বুটকেইটা কিন্তু মেইন দেই। কলেজৰ অনুষ্ঠান শেষ কৰি আমিও আহিলো কিবা এটা খাবলৈ। দুজনীয়ে অৰ্ডাৰ কৰিলো ফ্ৰাইড ৰাইচ আৰু দুজনীয়ে অৰ্ডাৰ কৰিলে ৰোল। লগতে অৰ্ডাৰ কৰিছিলো ভেজ পকৰা আৰু একাপ গাখীৰৰ চাহ। বাৰু আজিলৈ এৰিছো দিয়ক। মোৰ এনেধৰণৰ ব্লগসমূহ যদি চাব বিচাৰে তেনেহ'লে মোৰ ইনষ্টা আৰু ফেচবুক পেজৰ লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।